নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এখন কাপোৰত এটা সংখ্যা লিখক আৰু এই কাপোৰৰ টুকুৰা যদি আপুনি আপোনাৰ লগত ৰাখে যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে নিশ্চয় আপোনাৰ হাতলৈ টকা পইচা আহি থাকিব। উপায়টো কৰিবৰ বাবে কিন্তু আপুনি আপোনাৰ শুদ্ধ জন্মৰ তাৰিখটো জানিব লাগিব। মানে যদি আপোনাৰ জন্মৰ তাৰিখ 19 হয় তেতিয়াহ'লে 9 আৰু 1 যোগ কৰি আপুনি 20 পাব, মানে 2 হ'ব। আপুনি এই সংখ্যাটো লিখিব লাগিব 2। আৰু এটা উদাহৰণ দিছোঁ, যদি আপোনাৰ জন্মৰ তাৰিখ 13 হয় তেনেহ'লে 1 আৰু 3 আপুনি যোগ কৰি 4 পাব, তেতিয়া আপুনি লিখিব লাগিব সংখ্যাটো 4। যদি আপোনাৰ জন্মৰ তাৰিখটো এনেকৈ কৰোঁতে 1 ওলায় তেনেহ'লে আপুনি বগা কাপোৰত লিখিব, যদি 2 ওলায় তেনেহ'লে ৰঙা কাপোৰত লিখিব, 3 ওলালে হালধীয়া কাপোৰত লিখিব, 4 ওলালে পাতল নীলা ৰঙৰ কাপোৰত লিখিব, 5 ওলালে সেউজীয়া কাপোৰত লিখিব, 6 ওলালে পুনৰ ৰঙা ৰঙত লিখিব, 7 ওলালে কমলা ৰঙৰ বা হালধীয়া ৰঙৰ কাপোৰত লিখিব, 8 ওলালে নীলা বা ক'লা ৰঙৰ কাপোৰত লিখিব, 9 ওলালে পুনৰ ৰঙা ৰঙৰ কাপোৰত লিখিব। 10 পালে কিন্তু পুনৰ 1 হ'ব, সেয়েহে বগা কাপোৰত লিখিব। লিখিবৰ বাবে আপোনাক লাগিব অলপমান পিঠাগুড়ি মিহিকৈ খুন্দি লোৱা, তাতেই অকণমান হালধি বা কেশৰ মিলাই দিব আৰু যদি গোলাপ জল আছে গোলাপ জলেৰে মিক্স কৰিব। এতিয়া আপুনি সংখ্যাটো হাতৰ আপোনাৰ তৰ্জনী আঙুলিৰে লিখি দিব। যি সংখ্যা আপোনাৰ ওলাইছে সেই সংখ্যাটো আপুনি সেই ৰঙৰ কাপোৰত লিখিব। লিখাৰ পিছত ৰ'দত শুকাবলৈ দিব। শুকোৱাৰ পিছত এই কাপোৰখন ভাঁজ কৰি আপুনি আপোনাৰ মানি বেগত থৈ দিব। 3 মাহৰ মূৰত এই কাপোৰখন পুনৰ নতুনকৈ বনাই ল'ব, এনেকৈ লিখি ল'ব আৰু পুৰণাখন আপুনি কোনো গছৰ গুৰিত দি দিব। বৈ থকা পানীটো দিব পাৰিব। কৰিব এই উপায়টো, যিমান দিন কাপোৰ টুকুৰাটো আপোনাৰ লগত থাকিব তেতিয়ালৈকে কিন্তু পইচা হাতলৈ আহি থাকিব। এই ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।